ভক্তপ্ৰাণ ৰাইজ আপোনালোকে চাগে ভালে আছে আৰু মই ভগৱানৰ ওচৰত ভালে থকাটোকে কামনা কৰোঁ। তেওঁৰ ওচৰতে মই কামনা কৰিছোঁ, আশীৰ্বাদ লৈছোঁ আপোনালোকৰ কাৰণে মই ভালে থাকক আৰু মই বৰ্তমান ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদ আৰু ভগৱানৰ দয়াত। আজি মই এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ, তাৰ কাৰণে আপোনালোকৰ ওচৰত মই সেৱা জনাইছোঁ। ভুল হ'লে ক্ষমা কৰিব আৰু মোৰ লগৰ সমনীয়াবিলাককো মই মৰম চেনেহ যাচিছোঁ। পিতৃ মাতৃসকলক, বয়সীয়ালসকলক মই সেৱা যাচিছোঁ, ভক্তি যাচিছোঁ আৰু কণ কণ শিশুসকলক, ছাত্ৰ ছাত্ৰীসকলক মই মৰম যাচিছোঁ, হিয়া ভৰা আন্তৰিক মৰম যাচিছোঁ, বহু বহু মৰম যাচিছোঁ। আজি মই এটা অফলাখন আপোনালোকে সকলোৱে জানে, সৰুৰ পৰা ডাঙৰলৈকে যিবিলাক মানে স্কুললৈ গৈছে প্ৰথমতে তেওঁলোকে জানে এই অফলাখনক স্বৰবৰ্ণ বুলি কয়, কফলাখনক ব্যঞ্জন বৰ্ণ বুলি কয়। এই অফলাখনক এই স্বৰবৰ্ণ, তাৰমানে এই অফলাখনক অ পৰা ঔলৈকে 11টা বৰ্ণ বা আখৰ আছে। এই আখৰকেইটাৰ সৈতে মই এটা গীত গাব বিচাৰিছোঁ। তাত অনেক ভুল হ'ব পাৰে, আপোনালোকে ভুল হ'লে ক্ষমা কৰিব। নিজৰ বুলি, নিজৰ পৰিয়ালৰ বুলি সকলোলৈকে মোৰ এই কামনা থাকিল। এতিয়া মই ভিডিঅ'টিলৈ আগবাঢ়ি হ'ল অফলাৰ প্ৰথম আখৰ, অসমৰ অসমীয়াৰ অসমতে ঘৰ। আ হ'ল আম টেঙা এগুটীয়া ফল, ভাল আমৰ আদৰ আছে এই অসমত। হচইয়ে ইটা হয় পকা ঘৰ সাজে, দীঘই হ'ল ঈগল চৰাই গছৰ ডালত থাকে। হচৌ হ'ল উষা দেৱী বানৰ জীয়ৰী, অনিৰুদ্ধই বিয়া কৰিলে বোৱাৰী। দীঘৌ হ'ল ঔন সূতা চুৱেটাৰ ছাল, ফেৰাৰ নোমৰ মূল্য নোকোৱাই ভাল। ৰি মানে ঋষি হয় কমণ্ডলু লোৱা, সকলোৱে চিনি পায় গেৰুৱা কাপোৰ পিন্ধা। ৰিয়ে ঋষি হয় কমণ্ডলু লোৱা, সকলোৱে চিনি পায় গেৰুৱা কাপোৰ পিন্ধা। এ হ'ল এৰাপাত পলুৱে খায়, এৰী সূতাৰ কাপোৰখন বহুদিন যায়। ঐ হ'ল ঐৰাবত হাতীৰ এটা নাম, জন্তুৰ ভিতৰত নাই ইয়াৰ সমান। উ হ'ল উৰণি বোৱাৰীৰ আভৰণ, অসমীয়া বোৱাৰীৰ শিৰৰ ভূষণ। ঔ মানে ঔটেঙা তৰকাৰী হয় ভাল, অ আ সামৰণি নাচৰ হয় তাল। অফলাৰ সামৰণি নাচৰ হয় তাল। নমস্কাৰ।